Hello everyone, স্বাগতম জনাইছো এটা ভিডিও সকলোকে আৰু গুড মৰ্নিং সকলোকে জনাইছো আজি তাৰপিছত আজি পতাৰত আছে অধাই থাকো আজি অকণ আপোনাৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছো এইটো কাৰণ ভিডিও এটা বনাইছো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো আৰু যিমান পাৰে শ্বেয়াৰ কৰক যিসকলে মোৰ চেনেল প্ৰথম আহিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি আৰু ঘণ্টাটো দবাব নাপাহৰিব তেনেহ'লে বেছি হেৰি নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই লওক ইমান সোণালী পতাৰখন চাই লওক পুৰণি পতাৰ আৰু এতিয়া ইমানে ভাল লাগে ন পতাৰত আহি মন বেয়া হ'লে মানে পতাৰত আহিলে মনবিলাক ভাল লাগে সেইটো কাৰণে মানে খুবেই ভাল লাগে পতাৰত আহি সেইটো কাৰণে আজি আপোনাৰ মাজত অকণমান শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো আৰু যিসকলে চহৰত আছে এনেকুৱা পতাৰ আপোনালোকে ফিল্ডটো ল'ব নোৱাৰে ভিডিঅ'তে লৈ লওক আৰু ফিল্ডটো কেনেকুৱা হৈছে আৰু অলপ এইফালে এই চিটটো আজি হ'ব মই মাৰিব লাগে আৰু এইফালে মূৰৰ পৰা মই মাৰিব লাগে আৰু এই চিটটো এতিয়া ৰোৱনীয়ে ৰুই আছেগৈ 3জনীমান আৰু ইমান সুন্দৰ পতাৰ ন সেউজীয়া সময়ত ইমানেই ভাল লাগে মানে ক'ব নালাগে আৰু কিমান ভাল লাগে মানে সেউজীয়া সময়ত ভিডিঅ' কৰি দেখাবগৈ লাগিব একবাৰ আৰু এতিয়া মই মাৰি আছোঁ আমাৰ গৰু হালটো সেইটো আৰু চাই লওকচোন চব ট্ৰেক্টৰেদি কৰে আৰু আজিকালিনো কি গৰু হাল দি কৰে আৰু মইটোৱে মাৰিছোঁ আৰু আমাৰ গৰু আলু ডঙৰা হাল শিকাইছোঁ শিকাই পেলাই মই মাৰিছোঁ আৰু এইটো কালি ৰুই গৈছে এই চিটটো তালৈ আৰু এই চিটটো আজি ৰুই আহিব আৰু চাই লওক তালৈ আছেগৈ আৰু মাটি এক চিটমান আমাৰ আদায় হ'ল বাৰু সৰু চিট আৰু এইটো কাৰণে এক চিট মানে সৰু হ'লেও এক চিট ডাঙৰ হ'লেও এক চিট ন সেইকাৰণে অকণমান জনাইছোঁ আৰু এই চিটটো তালৈ আছেগৈ আৰু এতিয়া অকণমান মই মাৰি লওঁ আৰু ভিডিঅ'টো চাই থাকক আৰু স্কিন নকৰাকৈ বল তেনেকৈ যা চাই লওকচোন গৰু আল দি মাৰি আছোঁ আৰু এইফালে মই একো দিয়া নাই মাটি চাটি দিয়া নাই যা গাইছে এতিয়া মই মাৰি আদায় হ'লে এইফালে তাৰপিছত চাই লওক বৰষুণ অকণমান পৰিছে এইটো কাৰণে অকণমান ভালকৈ দেখা নাই চাগে আৰু তামাম বৰষুণ পৰি আছে ঠাণ্ডা লাগি গৈছে এতিয়া এইফালে অকণমান তাত জিৰাই ল'লোগৈ আৰু টঙি ঘৰত আৰু এইফালে এতিয়া গৈ আছোঁগৈ এতিয়া গৰু মেলি যাব লাগে আৰু চব পথাৰটো কিমান সুন্দৰ চাই লওকচোন পথাৰ আৰু সেই তাৰ পৰা নদী কিনাৰৰ পৰা ইয়ালৈ ৰুলোঁ এতিয়া এইফালে এইফালে মই এতিয়া আজিৰ ভিডিঅ'টো বেছি দীঘল